তো গাইজ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো। তো আজি এটা নতুন ব্লগ লৈ আৰু আহিছো। শান্ত আৰু আমাৰক দেখিছে কাপোৰ ধুব যায় আছে। তো এয়া মাক চাক মা বাচন ধুই আছে। তো দেখিছে বাচন ধুই আছে, তাই আহিছে কাপোৰ ধুব। তো আপোনালোকক আজি ব্লগটোত বিশেষ এটা বস্তু দেখাব ওলাইছো। এই বস্তুটোৰ কথা চবে সুধি থাকে। তো আজি কাটিং কৰিম। আপনাকে দেখিছে শুনু আদি। তো আমার এক দেখিছে কাপোৰ ডট লাগি গৈছে ৱালত দেখিছে ৱালত এনেকৈ চিপকি থাকে। কাৰোবাক যদি লাগে জনাব, এনেকুৱাকৈ মোৰ তাতে বহুত আছে, ৰুব পাৰিব আপোনাৰ ঘৰত। চ' মোৰ তাতে এভেইলেবল আছে, আপোনালোকে পইচা দিব আৰু লৈ যাব। এনে কৈছোঁ, পইচা নালাগে, আপোনালোকে আহিব, মোৰ তাতে আছে। কাৰোবাক লাগে যদি জনাব কমেণ্টত, মই আপোনালোকক দি দিম। আপুনি এনেকৈ ৱালত লগাব পাৰিব মন্দিৰ চন্দিৰত। তো দেখিছে গাইজ দেখিছোঁ। আৰু আমাৰ তাতে আছে বঢ়িয়া ধুনীয়া শেৱালি ফুল আছে। তো ৰাতি হ'লে বহুত ধুনীয়া গোন্ধায়। দেখিছে বাবা কামিং আপ। নিশান্তক দেখিছে দৌৰি আছে। आजा आजा बेटा चलो। तो गाइस निशांतक देखिसे আমি তাতে যাম, আইতা যাম। বলা 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 বলা। তো গাইস আৰু দেখা আছো। তো গাইজ এইকেইডাল গোলাপ ফুল আপোনালোকে দেখিছে, ডাঙৰ গোলাপ ফুল হয় ইয়াতে। ময়ে ৰোৱা এইবিলাক, আৰু এই ফুলডালো ময়ে ৰোৱা। এইবিলাক দেখিছে শেৱালি ফুল। ৰাতি হ'লে কি ধুনীয়া গন্ধ ওলায়, দেখিব পাৰিছে নে পোৱা নাই গম নাপাওঁ। আমাৰ চোতালতে আছে শেৱালি ফুলডাল, বহুত ভাল লাগে। আৰু মই আজি এইটো কাটিং কৰি দেখাম আপোনালোকক যে কেনেকৈ। তো গাইজ দেখিছে এইটো এনেকৈ বাহিৰত ওলাইছে। তো এইবিলাক পাতবিলাক কাটিব লাগিব, ৱালৰ লগত মিলাই দিব লাগে, মজা লাগে। তো মায়ে এইবিলাক ছাইডৰ পৰা উঠাই দিছে, মই কাটিং কৰিম। আৰু ভিডিঅ'ত জনালোঁ যে কাৰোবাক যদি লাগে কমেণ্টত জনাব। আৰু ইয়াতে আছে অপৰাজিতা ফুল। গাইজ মই গেটখন ফাৰ্ষ্ট কাটিং কৰিম। তো গেটখনৰ এইবিলাক বাহিৰত আহি গৈছে, এইবিলাক বঢ়িয়াকৈ মিলাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, তো কেনেকৈ কাটিং কৰিব লাগে মই দেখাই আছোঁ। তো এইবিলাক বাহিৰত ওলাই আহিছে যিহেতু, বঢ়িয়াকৈ ইয়াতে কাটিং কৰক। তো গাইজ কাটিং কৰিব লাগে। মই মাজে মাজে কৰি দিওঁ, কিন্তু মাহঁতে নোৱাৰে যিহেতু। তো এনেকৈ আৰু এইটো হ'বলৈ মোৰ 4 বছৰমান লাগিল, এনেকুৱা ইমান ডাঙৰ হ'বলৈ। আপোনালোকে ভাবিছে কি একদিনতে ইমান ধুনীয়া হৈ যায়? নহয়, এইবিলাক ৰোৱাৰ পিছত ইমান জল্দি বাঢ়ি নাযায়। এতিয়া বহুত বেছি হৈ গৈছে ন' ডাউট, কিন্তু হ'বলৈ বহুত টাইম লাগে, 3 বছৰ। আৰু য'ত ত'ত নহয়, এইটো ভালকৈ ফাৰ্ষ্টতে ৰুওঁতে ভালকৈ ৰুব লাগে। সাৰ চাৰ ভালকৈ দি বঢ়িয়াকৈ গোবৰ চবৰ দি ৰুব লাগে। তো মাটিতে ৰুব, আৰু টাপত চাপত নিদিব। টাপত দিলে নহ'ব, এইটো মই একদম পাতবিলাকো সৰু হ'ব। আৰু মোৰ ওচৰৰ একঘৰে লৈ গৈছিলোঁ, ওচৰৰ চুবুৰীয়া একঘৰে। তো সিহঁতে টাপত দিছিল, টাপত দিওঁতে হোৱা নাই বস্তু। তো এইটো চিপকলি বিলছ বুলি কয় হিন্দীত, কিন্তু অসমীয়াত গম নাপাওঁ কি হয়, অসমীয়াত কি বুলি কয়। যদি কোনোবাই জানে প্লিজ কমেণ্টত জনাই দিব। কাটিং কৰি আছোঁ এতিয়া, আপোনালোকে চাই থাকক। তো গাইজ মই কাটিং কৰি আছোঁ, দেখিছে কেঁচি লৈ লৈছোঁ। তো গাইজ এই কৰ্ণাৰ ছাইডটো পূৰা মিলাই দিলোঁ, দেখিছে কাটিং কৰি দিলোঁ ছাইডটো। এইটো ছাইড এতিয়া কাটিং কৰিম। জখলা নাই, জখলা থাকিলে ওপৰৰখিনিও কৰি দিলোঁ হয়। দেখিছে ওপৰত এটা মকৰা বাস কৰি আছে। তো এইখিনি ওপৰৰ এইখিনি মকৰাটোৰ কাৰণে এইখিনি নুগুচাওঁ বুলি ভাবিছোঁ। দেখিছে মকৰাটোত যদি মই এইটো
ইয়াতে কাটিং কৰি দিওঁ তেনেহ'লে মকৰাৰ জালখন ভাঙি যাব। তাৰপিছত মকৰাটো ইমান কষ্ট কৰি মকৰাটো জালখন বান্ধিছে, তো মই ভাঙিব মন নাই। দেখিছে গাইজ, এইখিনি ওপৰখিনি পিছত কাটিং কৰিম। আজি মই তলৰখিনি কাটিং কৰি লওঁ। এতিয়া বৰ্তমান ছাইডটো কৰিছোঁ অলপ, তো দেখিছে আপোনালোকে মিলাই দিছোঁ ছাইডটো। এইবিলাক মায়ে উঠাই দিছিল, তো সেইকাৰণে দেখাত বেয়া লাগি আছে। উঠাই নিদিলে বঢ়িয়া লাগিলে, কালাৰটো উঠি গৈছে। তো বাকী মই কাটিং কৰি দিছোঁ ছাইডকেইটা। ইয়াৰো ছাইডকেইটা কাটিং কৰি দিম, কিন্তু ওপৰৰখিনি আজি নকৰোঁ। তলৰখিনি অলপ অলপ কৰি দিলোঁ ট্ৰিমিং, তো ছাইডকেইটা মই ট্ৰিম কৰি দি আছোঁ। পিছত দেখাই আছোঁ। তো গাইজ দেখিছে ছাইডটো কাটিং কৰি দিছোঁ, ওপৰৰখিনি কাটিং কৰা নাই। ওপৰৰখিনি কাটিং কৰিলে গমে পাইছে মকৰাৰ জালখন ভাঙি যাব। তো কিমান ধুনীয়া লাগি আছে মকৰাৰ জালখনৰ কাৰণে। তো এই জালটো মই ভাঙিব ইচ্ছা নাই। তো যেতিয়া গুচি যাব তেতিয়া মই এইখিনি ওপৰৰখিনি কাটিং কৰিম। তো গোটেই ওপৰত বহুত হৈ গৈছে, তো ওপৰৰখিনি কাটিং কৰিব লাগিব, কিন্তু মকৰাটো গুচি যোৱাৰ পিছত মই কাটিং কৰিম। তো তলৰখিনি পূৰা কাট কৰি দিছোঁ। এইটো চাইডেও অলপ চলপ কৰি দিছোঁ ট্ৰিমিং, কিন্তু এইবিলাক কৰা নাই। এতিয়া অলপ কৰি দিম এইখিনি। তো ইয়াতে অপৰাজিতা ফুল এডাল আছে, তো দেখিছে, দেখা পাইছে নে পোৱা নাই গম নাপাওঁ। অপৰাজিতা ফুল লাগি আছে, তো এই ফুলডালো গুচাব মন নাই, তো কাটি দিলে মৰি যাব পাৰে। তো অপৰাজিতা ফুলডালো এডাল আছে। তো গাইজ দেখিছে এইখিনি কাটিং কৰি দিলোঁ বৰ্তমান। ছাইডটো কৰ্নাৰটো কাটিং কৰি দিলোঁ, ওপৰৰখিনি আছে। তো ওপৰৰখিনি বেলেগ এদিন কৰিম। তো আজি ইয়াতে দেখিছে ধুনীয়া লাগি আছে। তো গাইজ দেখাত এনেকুৱা লাগি আছে একো কাটাই নাই নেকি। তো মই দেখাই আছোঁ, এইবিলাক দেখিছে কিমান কাটিছোঁ, এইটো চাইডৰ পৰা এইটো চাইডলৈকে। কিন্তু দেখা দেখিছে ইয়ো খেলি আছে। আমাৰ আৰু কাপোৰ ধোৱা হৈ গ'ল। এয়া কাপোৰ ধোৱা কমপ্লিট। বাবুৰ কাপোৰ মেলি দিছে এইবিলাক, তো দেখিছে বাবুৰ কাপোৰ মেলি দিছে। তো তাৰ পৰা কাপোৰ চাপোৰ ধোৱা হৈ গ'ল, মোৰো হৈ গ'ল কাটিং কৰা। আৰু ওপৰৰখিনি পিছত বেলেগ এদিন কাটিং কৰিম। শুনো, এইটো ঘৰত থৈ দিয়া, ঘৰত থৈ দিয়া। ট্ৰাইপডটো ঘৰত থৈ দিয়া, লৈ যোৱা। কেঁচিটো থৈ দিয়া ঘৰত, লোৱা। কেঁচিখন দি চাং ৰখি, কেঁচিখন লোৱা, থৈ দিয়া যা, ঘৰত থৈ দিয়া যা। তো গাইজ মোৰ কাটিং চেটিং কৰা হৈ গ'ল। আধা কৰিছোঁ, পূৰা কৰা নাই।